নমস্কাৰ, মোৰ হাতত দুখন কিতাপ আছে পৰী খেলৰ সাধু। যিখন যোৱা দুদিন আগতে দেৱব্ৰত দাসে সাহিত্য একাডেমী বঁটা লাভ কৰিলে আৰু এইটো মোৰ ভাগ্যৰ কথা যে তেওঁ এইখন মোক গুৱাহাটীৰ পৰা পাটনাৰ এড্ৰেছলৈ প্ৰেৰণ কৰিছে। তেওঁৰ নামটো বহুত দিনৰ পৰাই সাহিত্য একাডেমী পাব লাগে বুলি যোৱা 20-25 বছৰৰ পৰা চলি আহিছে আৰু এইখন কিতাপ যেতিয়া ওলাইছিল তেতিয়া এই নামটো অতি চৰ্চাত আহিছিল বুলি আমি জানো আৰু মোৰ ভাগ্যৰ বিষয় যে অকল এইখনেই নহয়, তেওঁৰ অতি চৰ্চিত এই কিতাপখনো মোক 2007ত মোৰ হাতলৈ হাতত দিছিল। তেতিয়া মই নতুন দিল্লীত আছিলোঁ। ব্যক্তিগতভাৱেও তেওঁ মোক বহু বছৰৰ পৰা প্ৰথমতে 2005 মানত এটা দেখা পঢ়ি ফোন কৰি জনাইছিল যে ভাল পাইছোঁ, এনেকেই চিনাকি। তাৰপিছত ভাৰতৰ বহু ঠাইত তেওঁক কথা হৈছোঁ, মাজে সময়ে লিখা পঢ়া কৰা মানুহ আছিলোঁ। তথাপিও তেওঁ অনুপ্ৰেৰণাতে কেইটামান গল্প বেছিকৈ কিজানি লিখিব পৰা হ'লোঁ আৰু পিছত 1999-2000 মানৰ পৰাই মই গল্প লিখি আহিছোঁ। মোৰ প্ৰথম কিতাপখন যাত্ৰা তেওঁৰ সুভাষিকতে হৈছিল। তেওঁৰ দ্বিতীয় কিতাপ সিংহদ্বাৰৰ উন্মোচনতো তেওঁ আছিল। দেৱদাৰ নামটো সাহিত্য একাডেমীত পাব বুলি বহুত বছৰৰ পৰা আহে, কিন্তু নাপোৱাটো এটা মিথ হৈ গৈছিল যে নাপায়। যোৱা 2-3 বছৰত এইটো দেখা গৈছে যে বহুত ডিজাৰ্ভিং মানুহ যি বহুত ডিলেই হৈছিল, প্ৰণৱজ্যোতি ডেকা, দেৱব্ৰত দাস, তেওঁলোকৰ নাম আহিছে। হয়তো আৰু 10-15 বছৰ আগতে আহিব লাগিছিল, কিবা কাৰণত নাহিল। যেনেকৈ সাহিত্য একাডেমীৰ ৰিজাল্টটো ডিচেম্বৰত আহিব লাগিছিল, কিবা কাৰণত নাহিল। দেৱদালৈ অশেষ ধন্যবাদ। আমি বিচাৰোঁ যে তেওঁ যেনেকৈ কৈছিল যে এইখন মোৰ শেষ লিখা, সেইটো নকৰে আৰু তেওঁ আগৰ দৰে অগ্ৰজ লেখকসমূহক প্ৰেৰণা যোগাই থাকে। ধন্যবাদ।